Hey guys, welcome back to my new vlog. To aje amar dadir biya 24 January to ami dora logot goi asu itia koina lobo Dimapurot. To apnalokok oloman video to dekhau boli bonalu. To sai thakiba apnaloke gutei niyom khini dekhuam bhal pabo apnaloke. Aru guys dadi boli koi asu hetu kane apnaloke confuse nohobo. Dadi mane amar kosari bhashat khurak dadi boli koi hekane koi asu. Aru eya efale rakhise barmala dora koinar aru efale mithai koina ghorot loi jaboloi. আৰু এফালে ভণ্টিয়ে পুৰা ফটো তোলাত ব্যস্ত তো আপোনালোকক আজি ফুল ভিডিঅ'টো দেখাম অলপ লং হ'ব কিন্তু আপোনালোকে চাই ভাল পাব চাব দেই পুৰা তো গাইস এতিয়া ইয়া ভণ্টিৰ ফুল লুক দেখুৱাম মই তাই কেনেকৈ ৰেডি হৈছে তো ইয়া তাই ৰেডি হৈ গল পুৰা তো ইয়া তাইৰ ফুল লুক আৰু দেজি মুকু দেখাই দিয়া তো গাইস এয়া হৈছে মোৰ লুক তো আজি মই এনেকৈ ৰেডি হৈছো বিয়াত যাবলৈ পুরা ইউনিক সকলোৱে চাদৰ মেখেলা পিন্ধিছে কিন্তু মই চাদৰ মেখেলা পিন্ধা নাই তো আজি মই অলপমান বেলেগ হৈছো তো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন দেই কমেন্টত তো ভণ্টি আৰু মই অলপমান ফটো তুলি আহি ভিতৰত দেখিছে এয়া বস্তুবোৰ গোটে যোগাৰ কৰি আছে গাড়ী ভিতৰত ভৰাই আছে ৰেডি কৰি আছে মানে আমাৰ টাইম হৈ গল এতিয়া যাবলৈ তো এতিয়া আপোনালোকক একেবাৰে যোৱাটো দেখুৱাম তো গাড়ী ওলাইছে আমাৰ সৰু গাড়ী গৈ আছে গোটেইখিনি টোটেল মিলাই গাড়ী 12খন ওলাইছে তো খুবেই ভাল লাগিব এবাৰ প্ৰথমবাৰ মই এনেকা গৈ আছো তো মানে ফুৰ্তি এটাও লাগি আছে তো আপোনালোককো দেখুৱাম বুলি লাগি আছে তো ফুল ভিডিঅ'টো চাব দেই আপোনালোকে আৰু গাইস এয়া হৈছে আমাৰ দৰাৰ গাড়ী তো আপোনালোকক অলপমান দেখুৱাই দিছো তো এয়া হৈছে আমাৰ দৰাৰ গাড়ী দে সজাইছে ইমান ধুনিয়াকে ভাল লাগিছে ন আৰু এই গাড়ীটো দেখুৱাই এতিয়া মই বাহিৰত আহি গলো এতিয়া বাহিৰৰ পৰা অলপমান ভিডিঅ' কৰি আছো তো সকলোৱে যাবলৈ পুৰা ৰেডি পোষ্টত আছে আৰু এইফালে আছে আমাৰ বাংঠাই আঙ্কেল তো দেখুৱাই দিছো আমাৰ মোস্ট হ্যান্ডসাম বাংঠাই আঙ্কেল তো চাওক আপোনালোকে এয়া আৰু এইফালে লগত আছে আমাৰ দিগন্ত ছাৰ তেওঁ টিচাৰ হয় বডন স্কুলৰ আৰু গাইস এয়া সকলোৱে এতিয়া ওলাই আহিছে এতিয়া আমিও যাবলৈ ৰেডি হৈ গলো তো এয়া দৰা আৰু দৰাৰ সখীও ওলাই আহিলে তো এতিয়া আমাৰ কইনা ল'ব যোৱা জাৰ্নি ষ্টাৰ্ট হ'ব তো চাই থাকক আপোনালোকে খুব এনজয় হ'ব আমাৰ এতিয়া তো এয়া আমি এতিয়া বাহিৰত ওলাই আহিলো ঘৰৰ আৰু আমি কৈছিলো যে টোটেল 12খন গাড়ী যাব বুলি তো এয়া গোটেই গাড়ী কেইটা ৰেডি হৈ আছে তো সকলোৱে নিজৰ নিজৰ গাড়ীত উঠি আছে তো আমি কোনটো গাড়ীত যাম হেতু আপোনালোকক দেখুৱাই দিম তো এয়া মাহতে বেলেগ গাড়ীত যাব হেতু কাৰণে মাহতে এইফালে আহিছে অলপমান ভিডিঅ' কৰো বুলি এইফালে আহি গলো আৰু এইখন গাড়ীত আমি যাম আমি মানে বাংঠাই আঙ্কেল আৰু ভণ্টি মই আৰু আমাৰ দিগন্ত ছাৰ তো এয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈ গল আৰু এতিয়া আমি যাবলৈ ৰেডি পিছফালে বহিছো ভণ্টি আৰু মই এয়া তো আমি ফুল গান বজাই আজি এনজয় কৰি যাম তো ৰাস্তাৰ ভিডিঅ'বোৰো আপোনালোকক অলপমান দেখুৱাম ফুল এনজয় হৈছে আজি আমাৰ আৰু কৈছিলো যে টোটাল 12খন গাড়ী আমাৰ লগত যাব বুলি বিয়াত তো এই আগত গৈ থকা সকলোবোৰ গাড়ী আমাৰ বিয়াৰে গাড়ী আৰু এই পিছফালে আহি থকা গাড়ীখিনিও গোটেই বিয়াৰ গাড়ী আজি মানে
ইমানে এনজয় হৈছে আপোনালোকে। আৰু ফাইনেলি আমি এতিয়া ডিমাপুৰ সোমালোঁ আৰু আমি পাটকাই হৈ গৈ আছোঁ এতিয়া কইনা ঘৰত। কইনা ঘৰৰ এড্ৰেছটো মই ইমান ভালকৈ নাজানো, কিন্তু নাহৰবাৰী ভিলেজ সেইটো চাইডে হয়। তো আপোনালোকে যোনে যোনে জানে গম পাব। তো চাই থাকক ফুল ভিডিঅ'টো। Their biggest ever concert streams live from Ahmedabad for all of India. So forget the FOMO and make it a sky full of stars wherever you are. আৰু এই ডিমাপুৰ আহি আমি এতিয়া অলপমান ৰেষ্ট লৈছোঁ দৰাৰ ফেমিলি ঘৰত। তো আমি সকলোৱে পানী চানী খাইছোঁ, কোনোবাই ৰেডি হৈছে। তো ইয়াৰ পৰাও মানুহ যাব। তো এয়া সখীক ৰেডি কৰাই আছে, দৰাকো অলপমান ৰেডি কৰাইছে। তো এতিয়া ইয়াৰ পাছত আমি ডাইৰেক্ট যাম কইনাৰ ঘৰত। তো আপোনালোকে ইয়াৰ পাছত ডাইৰেক্ট কইনা ঘৰত দেখা পাব। তো এয়া সকলোৱে এতিয়া দৰাৰ লগত ফটোশ্বুট কৰি আছে। আৰু এই বাসকলে হাওৰাঘাটৰ পৰা আহিছে। তো আমিও অলপমান ফটোশ্বুট কৰি লওঁ। তো এয়া সকলোৱে ৰেষ্ট ল'লে, আমি বেছি দেৰি ৰখা নাই ইয়াত। পানী খালে অলপমান, কোনোবা ওলাব আছিলে ওলালে। তো এতিয়া আমি যাবলৈ ওলাইছোঁ কইনা ঘৰত। তো এয়া দৰাও ৰেডি হৈ গ'ল ওলাবলৈ। তো এতিয়া সকলোৱে গৈ আছোঁ এতিয়া কইনা ঘৰত। তো এতিয়া আপোনালোকে চিধা কইনা ঘৰত দেখা পাব আমাক। তো ফাইনেলি গাইছ, এয়া আমি এতিয়া কইনা ঘৰ আহি পালোঁ। আৰু সকলোৱে মানে গেট ধৰিবলৈ পূৰা ৰেডি হৈ আছে। আৰু আগত আমি গাড়ীখিনি পাৰ্কিং কৰি লওঁ। পাৰ্কিং এৰিয়া বনাই দিছে ধুনীয়াকৈ এইফালে। তাৰ পাছত আমি দেখুৱাম এতিয়া পূৰা গেট ধৰা নিয়মখিনি। খুব এনজয় হ'ব ইয়াৰ পাছত, এতিয়া আপোনালোকে চাব। তো এয়া এতিয়া সকলোৱে বম লৈ গৈ আছে। আমাৰ দৰা ঘৰৰ পাৰ্টিয়ে এতিয়া বম ফুটাব। প্ৰথমে গেট ধৰা নিয়ম কৰাৰ আগত বম ফুটাব এতিয়া। পিছত এটাটো ফুটালে হ'ব। তো এইফালে বম ফুটাই আহিলোঁ আমি। আৰু এইফালে এতিয়া দৰা ৰখি আছে, এয়া মাহঁতেও লগত ৰখি আছে। এতিয়া ভিতৰত যাব দৰা। এতিয়া গেট ধৰা নিয়ম হ'ব।
গেট ধৰা নিয়ম কৰা হোৱাৰ পিছত এতিয়া দৰাক আনি ইয়াত বহালে আৰু ভিতৰত এতিয়া কইনাক জোৰোণ দি আছে। আমি ভিতৰত নগ'লো, এয়া এতিয়া বাহিৰত চাহ পানী খাই আছোঁ। আমি এতিয়া বাহিৰত চাহ পানীৰ যোগাৰ ধৰিছে আৰু এয়া মোৰ লগত এতিয়া চাহ খাই আছে আমাৰ মৰমৰ ভণ্টি ভিতিকা। আৰু এয়া জোৰোণ দি হোৱাৰ পাছত এতিয়া কইনা বাহিৰত ওলাই আনিছে আৰু এতিয়া নিয়ম হ'ব। তো আপোনালোকে ধুনীয়াকৈ নিয়মখিনি চাওক, দেখুৱাই আছোঁ মই।
তো এয়া এইফালে আমাৰ এতিয়া বিয়া নিয়ম খতম হ'ল দৰা কইনা ভিতৰত গ'ল এতিয়া সকলোৱে দৰা কইনাৰ লগত ফটোশ্বুট কৰি আছে অলপমান ভিডিঅ' বনাই আছে কোনোবাই তো আমি আহি গ'লো এইফালে ভাত খাবলৈ তো আইটেমবোৰ গাইজ পুৰা মজা শুকাই ৰখা গাহৰি মাংস বনাইছে এইফালে এয়া খাবলৈ মানে সোৱাদটোৱে বেলেগ এইফালে ইৰম্বা বনাইছে ভাজি মানে সকলোবোৰ বস্তু আপোনালোকে দেখিছেনে মাছ ফ্ৰাই গাহৰি পেটুকা আছে মানে টেষ্টি খানা তো এতিয়া পুৰা খাম আমি এয়া মা তুলুমণি আন্টি ভিতিকা ডেজি মই আমি সকলোৱে খাম চিকেন এইটো দালি আৰু ভাত নিতু বৌ কোনফালে গ'ল দেখিছা ভাত খাব গৈছা ভাত খাইছ গাহৰি এইটো মোৰ খাম দেই মই ডাঙৰ পিছা এৰা ডেজিয়ে দিছিলোঁ খা দুজনী আৰু এয়া এতিয়া আমি ভাত পানী খাই উঠি আহি বহিছোঁ অলপমান ৰেষ্ট লৈছোঁ আৰু এইফালে পুৰা মানে কইনা ঘৰৰ মানুহবোৰৰ ডান্স ষ্টাৰ্ট হৈছে এতিয়া আৰু এইফালে ভিডিঅ' কৰি আছে ফটো তুলি আছে দৰা কইনাৰ লগত মানুহকেইটা কিবা কাঢ়ি লোৱা লাগিছে গাইজ এতিয়া সকলোৱে এনজয় কৰিলে সকলোৱে খুব ফূৰ্তি কৰিলে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ তো দৰা কইনা ওলাই আহিছে এতিয়া কইনা আমি লৈ যাম তো তামাম ফূৰ্তি আমাৰ দৰা ঘৰৰ দৰাৰ নিজৰো বহুত ফূৰ্তি তো কইনা পালোঁ আমি এতিয়া গৈ আছোঁ ঘৰলৈ এতিয়া নাচিম অলপমান
সকলোৱে পুৰা একদম নাচিছে এনজয় কৰিলে পুৰা আৰু এতিয়া দৰা কইনা গাড়ীত উঠিলে এতিয়া দৰা কইনাৰ গাড়ী যাব লাহে লাহে আমাৰ গাড়ীখনো আনিব গৈছে এতিয়া আহিব তো আমিও যাম এতিয়া তো গাইস আজি আমাৰ বিয়াটো কেনেকুৱা লাগিলে আপোনালোকে জনাব আশা কৰো আপোনালোকে চাই খুব এনজয় কৰিলে ভাল পালে বুলি আমিও খুব এনজয় কৰিলো তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে যোনে যোনে মোক লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰে প্লিজ কৰি ল'ব আহিছো আজিলৈ বাই বাই